1 2 3 1 কিলোমিটাৰ চিধা গ'লে হৈ যাব ন অঁ হ'ব অঁ 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 Hey guys, welcome back to my YouTube channel. প্ৰায় দুমাহৰ পিছত আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ আজি সময় মিলাব পৰা নাছিলোঁ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ তো ফাইনেলি আজি এটা ভিডিঅ' নতুনকৈ লৈ আহিছোঁ আপোনালোকৰ কাৰণে আশা কৰোঁ ভিডিঅ'টো চাই ভালেই পাব স্পেচিয়েলি KTM লাভাৰ্ছখিনিয়ে ভাল পাব চাই এই ভিডিঅ'টো তাৰ কাৰণে একদম সুন্দৰ জেগা এডোখৰত আহি আছোঁ ফ্ৰেছ এৰিয়াত ভিডিঅ'টো কৰি বেছি ভাল লাগিব আৰু আপোনালোকে চাইও ভাল পাব জেগাডোখৰ ধুনীয়া হ'লে অঁ কলিয়াপানী এফালে যায় ন অঁ কিমান দূৰ যাব লাগিব কলিয়াপানী কলিয়াপানী অঁ বহুত দৰে অঁ 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 আহিছা নাই আগত আহিছা নাই না ময়ো প্ৰথম আহিছোঁ এইটো কাৰোবাৰ ৰেজিষ্টাৰ পৰি গ'ল ওচৰতে আছে মোৰ ঘৰৰ ওচৰতে কিন্তু আজিলৈকে মই আহি পোৱা নাই তো প্ৰথম আহিছোঁ আজি ভিডিঅ' বনাবৰ কাৰণেই আজি আহিছোঁ চাহ বাগিচাৰ এৰিয়াবোৰ মানে মই ভাল লাগে মোৰ আৰু আপোনালোকে মন কৰিছে নাই নাজানো মোৰ প্ৰায়ভাগ ভিডিঅ'তে মোৰ চাহ বাগিচাৰ এৰিয়া আছে আপোনালোকে আগৰ ভিডিঅ'বিলাক চোৱা নাই যদি চাবচোন এবাৰ এই ঠাইডোখৰ নাম হ'ল চিনামৰা অঞ্চলৰ কলিয়াপানী বুলি কয় চিনামৰা মৰমৰীয়া ওচৰতে আছে পিকনিক খাবৰ কাৰণে আহিব পাৰে পিকনিক খাবলৈ আহে বহুত মানুহ ইয়াত আৰু এইখন ওচৰতে দলং এখন লোহাৰ দলংখন দেখিছে নহয় মজা লাগিছে এই ল'ৰাটোৱে হাঁহি সাঁতুৰি আছে দেখিছে নাই পোৱালিটা দেখিছে মাৰ 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 ভাল হ'ব অঁ অঁ অ'কে গাইজ ফাইনেলি জেগা পাই গ'লোহি কলিয়াপানী হয় চিনামৰা অঞ্চলৰ ওচৰতে আছে পিকনিক খাবৰ কাৰণে পিকনিক প্লেচ আছে ইয়াত বহুত মানুহ আহে পিকনিক খাবৰ সময়ত জেগাডোখৰ বহুত ধুনীয়া জেগা হয় ওচৰতে নৈখন আছে বগদৈ নৈখন আৰু এইফালে লোহাৰ দলং এখন আছে ওপৰত আপোনাৰ আহোঁতে দেখিলেই এই নৈৰ তললৈ এতিয়া বাইক এখন লৈ যাম সেইখিনিত ভিডিঅ'টো কৰিলে বেছি ধুনীয়া লাগিব আৰু আপোনালোকেও ভাল লাগিব ভাল পাব চাই বেকগ্ৰাউণ্ডত এতিয়া প্ৰথম তলত গৈ লওঁ খালি উঠাওঁতেহে অলপ অসুবিধা হ'ব পাৰে
জেগাডোখৰ চাওক কিমান ধুনীয়া লাগিছে। এইফালে ছানছেট হ'ব আৰু বেছি সময় নাই। আৰু এইফালে পোৱালিবোৰে সাঁতুৰি আছে। ওচৰতে নৈ, এইফালে ছাইডত বাইক। চাওক পূৰা দৌৰি আহিছে পানীত। এইজনলৈ তো আজি এই ভিডিঅ'টো হ'ব অ'নাৰশ্বিপ ৰিভিউ ডিউক 200খনৰ ওপৰত। এনেই চিম্পুলকৈ ব্লগ এটা বনাবৰ কাৰণে আহিছোঁ। এইফালে আহা আকৌ। এখন BS4 হয়, 2000 BS6 নি? BS6 নি? এখন BS6 2020 মডেল ন? 20 মডেল। অঁ 20 মডেল। এতিয়া কোৱাচোন তুমি এখন চলাই কেনেকুৱা পাইছা? চলাবলৈ মজা আছে। ডিউক 200 ভালেই হ'ব ন? ভালেই হ'ব চলাবলৈ। ময়ো চলাইছোঁ বাৰু, বহুত ভাল লাগিছিলে চলাই। নাম তিনিচুকীয়া গৈছিলে হয়? তিনিচুকীয়া গৈছিলে। তিনিচুকীয়া টিলিঙা মন্দিৰ এনেকৈ নামৰূপ গৈছিলা ন? এইখনৰ তুমি কিনোতে এক্সৰ প্ৰাইচ কিমান আছিলে? প্ৰাইচ আছিলে তেতিয়া তোমাৰ 190 আছিলে। 190 আছিলে। অনুৰোধ নে এক্সৰ? অনুৰোধ আছিলে। অনুৰোধ আছিলে। অনুৰোধ 190 আছিলে। আৰু এতিয়াতো তোমাৰ দাম বাঢ়ি গ'ল চাগে, GST লাগি গ'ল ন? টোলগেটবিলাক বেছি হৈ গ'ল। এতিয়া এনেকৈ আৰু হ'লগৈ চাগে কেছ। আৰু এতিয়া তুমি 5টা কাৰণ কোৱাচোন এইখন বাইকৰ ওপৰত কিমান ভাল পোৱা 5টা কাৰণ কোৱা। 5টা মানে কি হ'ল, পিকআপটো ধুনীয়া, অভাৰটেক কৰিবলৈ বহুত ধুনীয়া। আৰু তোমাৰ অভাৰটেক কৰিবলৈ ভাল আৰু ডিউক বুলি ক'লেতো প্ৰথমতে আহিব। অভাৰটেক কৰিবলৈ ভাল। তাৰপিছত পইচাৰ কথা হ'ল কি, চলাবলৈ লাইটৰ পোহৰটো বাজাজ তুমি জানাই, বহুত ধুনীয়া পোহৰ। লাইটৰ বিলাক তোমাৰ বেলেগৰ বাইকৰ আগতে তোমাৰ ফক্স লাইট এগাল লগাব নালাগে, এনেকৈ ভাল লাগে চলাই। আৰু মই দেখিছোঁ ইয়াত দুটা চকাতে ABS আছে, ডুৱেল চেনেল ABS আছে। আৰু মই এটা কথা কি কৰিছোঁ যে নাইট্ৰজেন ভৰাই দিছোঁ চকাটোৰ কাৰণে, চলাবলৈ পাতলা হয় অলপ। আৰু তোমাৰ মানে লং জাৰ্ণি কৰিলে অলপ ভাল হয় চলাবলৈ, গজাল চজালৰ কাৰণে। আৰু ইয়াৰ টেংক কেপাচিটি কিমান? ফুৱেল টেংক 11 লিটাৰ। 11 লিটাৰ মানে হ'ব চাগে, মই মানে ইমান হেৰি কৰা নাই। আৰু ইয়াৰ চিটটো বহুত কমফৰ্টে হয়। চিটটো কমফৰ্ট হয়, তোমাৰ লং জাৰ্ণি কৰিলেও ভাল হয়, চলাবলৈ ভাল। আৰু তোমাৰ কঁকাল দেখুওৱা কোনো কাৰণে নাহে, চলাবলৈ ভাল তেনেকৈ। আৰু ভাল ধুবলৈ মেলিবলৈ ভালে। হলিত লেতেৰা হৈছিলে, মই অলপ পানী মাৰি দিলোঁ নিজে। বেছি তোমাৰ এইটো কুলিং চিষ্টেমটো দিছে লগতে। এইটো কুলিং চিষ্টেম আছে হয় নাই? কুলিং চিষ্টেম আছে, লিকুইড কুল আছে। তোমাৰ এইটো ভাল ৰাস্তাত গৈ থাকিলে তোমাৰ গৰম নহয়, মানে পাংখা চলিয়ে যায়, চলে। সেইকাৰণে বহুত ভাল হৈছে। ইঞ্জিনটো তাৰমানে অলপ ঠাণ্ডা কৰি ৰাখে বহুত। ডিউক 200 BS6 কমপ্লায়েণ্ট। এই ইঞ্জিন 199.5 cc হয় আৰু এই ইঞ্জিন 6 স্পীড গিয়াৰবক্সৰ ট্ৰান্সমিশ্যনৰ সৈতে আহে। আৰু এই ইঞ্জিনে প্ৰডিউচ কৰে 25.4 bhp আৰু 19.2 নিউটন মিটাৰ অফ টৰ্ক। আৰু এই বাইকখনৰ হেডলেম্পটো হেল'জেনৰ হয়, যিটো বহুত ধুনীয়া পোহৰ দিয়ে। আৰু লগতে LED DLCD আছে। আৰু টেইল লেম্পটো ফুলি LED হয়, যি দেখাত ছেম টু ছেম ডিউক 250খনৰ নিচিনা হয়। আৰু ফুলমেন কনচল দিয়া আছে, যে বহুতখিনি ইনফৰ্মেশ্যন প্ৰভাইড কৰে। আৰু এই বাইকখনৰ পাছফালে মনোচক ছাছপেনশ্যন দিয়া আছে। আৰু এই বাইকখনৰ কাৰ্বৱেট হৈছে 159 kg। আৰু এই বাইকখনৰ বিষয়ে ইমানখিনি ইনফৰ্মেশ্যন আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। কেনেকুৱা পালে কমেণ্টত জনাব। আৰু বেছি নকওঁ, ভিডিঅ'টো বহুত দীঘলীয়া হ'বগৈ। এতিয়া ওলাই আহিলোঁ ইয়াৰ পৰা। এতিয়া যাওঁগৈ আৰু অকণমান সৰু সৰু ল'ৰা ছোৱালীকেইটাৰ লগতো অকণ ধেমালি কৰিলোঁ। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। যদি ভাল পালে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বাই।